হেল্ল' দোস্ত নৱবৰ্ষৰ সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ। আজি বহাগৰ 2 তাৰিখ ওচৰৰে টোপাতলি অঞ্চলত স্কুলৰ ফিল্ডত বহাগৰ 2 তাৰিখে এই মুকলি বিহু অনুষ্ঠিত কৰা হয়। সেয়েহে ময়ো আজি চাবলৈ আহিলোঁ মুকলি বিহুটি, আৰু আপোনালোককো অলপমান দেখাম বুলিকে মই এই ভিডিঅ'টি আগবঢ়াইছোঁ আপোনালোকলৈ। এয়া কণ কণ ভাইটি ভণ্টিসকলে ধুনীয়াকৈ খেলি আছে, সিহঁতৰ খেলা বস্তু আনিছে, আৰু ইয়াৰ পিছতে আপোনালোকক লৈ যাম মুকলি বিহু অনুষ্ঠিত হৈ থকা স্থানলৈ। সেয়েহে আপোনালোকে ভিডিঅ'টি চাই থাকক। এয়া আমাৰ কণ নাচনীবিলাকে নাচি আছে। এয়া চাওকচোন বিহু কেনেকুৱা সুন্দৰকৈ নাচি আছে। সেয়ে আপোনালোকে ভিডিঅ'টি শেষলৈ চাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। দুৰণি পাহাৰত ফুলতা গছ, মাটিতে কুলিয়ে ফুলতা হয়। গছে বনে সলাই পাত, কুলিকে দেখি মিঠা মাত। গছে বনে সলাই পাত, কুলিকে দেখি মিঠা মাত। অ ফুলতা গছ, অ ফুলতা গছ, বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত। এই সৰু ভনী আমাৰ ডাঙৰ ভনী, ঐ বিহুলৈ আহিলা সাজি কাচি। ঐ বিহুৰে তলিতে ডাঙৰ ভনী, ঐ নাচা হালি জালি কঁকাল ভাঙি।
Sanamnya 2 ঘন্টা sanamnya. Kita foto-foto juga.
দলটিক আমি তেওঁলোকৰ বিষয়ে চকু পৰিবৰ বাবে জনাইছোঁ যদিও মানে কিতাপ ভাল লাগে তথাপিতো সময়ৰ নাটনিৰ বাবে এই আমি কিতাপটো ল'ব লগা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি বিতাকৰ নৃত্য আমি বিহুতলীত অনুষ্ঠিত কৰিম সেউজীয়া ঘাঁহনিৰ মাজত বাগৰুম্বা নৃত্য ওপৰত মুকলি আকাশ এটি সুন্দৰ পৰিৱেশত বাগৰুম্বা নৃত্য আপোনালোকে উপভোগ কৰি আছে কিন্তু সময় নাটনিৰ বাবে আমি তেওঁলোকক আমি সময় ইচ্ছা কৰিলেও তেওঁলোকক ৰাখিব নোৱাৰোঁ সময় নাটনি গতিকে আমি তেওঁলোকক দিনৰ ভাগৰ পৰা এতিয়া ৰাতি হৈ গ'ল এতিয়ালৈও বিহু সমাপ্ত হোৱা নাই সেয়েহে আমি ভাবিলোঁ যাওঁগৈ আৰু শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আৰু এইখিনিতে মোৰ ভিডিঅ'টিও সমাপ্ত হ'ব সেয়ে আপোনালোককো লাইক এটা কমেণ্ট কৰি যাবলৈ আৰু ছাবস্ক্ৰাইব এটা কৰি যাবলৈ অনুৰোধ জনালোঁ হেপী ৰঙালী বিহু জয় আই অসম ভিডিঅ'টি শেষলৈ চাওক কি চাই আছে কালি তোৰ মোৰ জীৱনত এই গন্ধ আৰু একদিনে মনত গুচি আৰু নামটো পেলাই মই বেয়া নাপাওঁ